Hello everyone, মই লোকা সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'লে। যেহেতু এটা গৰমৰ দিন আহি আছে, হেয়ে মই ভাবিলো আজি কুকুৰা মাংস আৰু কল পচলাকে বনাম। ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম, আপোনালোকে ভিডিঅ'টো হেকলৈকে চাই থাকিব। আজি আমি কল পচলা খাম এইয়া। এতিয়া আমি পচলাখিনি অলপ সৰু সৰু কৰি লৈছো গিলাসেৰে। নে এটো আমাৰ দেশী জুগাৰ আৰু দেখিছেনে? বঢ়িয়া বঢ়িয়া। মই ৰেডি কৰি লৈছো মাংস আৰু ইয়া দালি, আমি বেমাৰী দালি খাওঁ। আৰু এফালে মই ৰেডি কৰি থৈছো আদা নহৰু পেষ্ট আৰু পিয়াজ কাটি থৈছো, ইয়াতে ভৰাই থৈ দিছো আৰু তেজপাত দুখিলাম। আমি একো বেলেগ পেকেট মছলা ইউজ নকৰো, এনেকৈয়ে বনাম। আদা নহৰু দি আপোনালোককো দেখুৱাই থাকিম, হেকলৈকে চাই থাকিব। এয়া ধুনিয়াকে তেল গৰম হ'ল, ধোঁৱা ওলাই আছে। পাঁচফোৰণ অকমান দি দিছো, লগতে তেজপাত দুখিলা। আৰু এতিয়া দিম আদা নহৰু পেষ্ট আৰু পিয়াজ। এইখিনি দিম সৰ একেলগে। দিব লাগে মানে সব দিব লাগে এতিয়া। येलो হোৱালৈকে অলপ ভাজি দিব লাগিব। এতিয়া এইখিনি অকমান येলো হোৱালৈকে ফ্ৰাই কৰি লম। আৰু এইয়া পচলাখিনি গিলাসেৰে মিহি কৰাৰ পাছত এইটো অৱস্থা হ'ল। এতিয়া আমি মাংসখিনি দি দিছো। মই বনোৱা নাই পিছে দেই, মিষ্টাৰহে বনাইছে। এয়া খুব টেষ্টি খানা বনাই। আপোনালোকেও আহিব দেই খাবলৈ আমাৰ ঘৰলৈ। মই কেমেৰামেনহে আৰু। এতিয়া আমি দাইলখিনি দি দিছোঁ, য়েল্লো দাইল, বেমাৰী দাইল। প্ৰায় 70% মান সিজাৰ পিছত পচলাখিনি দিম। মাংস আৰু দাইলখিনি অলপ সিজাৰ পিছত পচলাখিনি দিব লাগিব আৰু খাবলৈ মানে কলপুলিত পচলা বুলি কয়। হয় নেকি? বহুত প্ৰায় সিজিছে আৰু এতিয়া আমি পচলাখিনি দিব লাগিব আৰু দিম এতিয়া পচলাখিনি। পানী কেতিয়া দিবা? পানী দিব নালাগে, পচলাৰ পৰা পানী ওলাব, সেইটো হ'ব। যদি লাগে এক্সট্ৰাকৈ অলপ দিম আৰু দি দিছোঁ। ইমান টেষ্টি। পচলাখিনিতে পানী লাগিব চেষ্টা কৰি। দাইলৰ পৰিমাণ অলপ বেছি হ'ল, নচলে মানে বহুত দাম। পচলা চব্জি দাইল বেছি হ'লেহে খাই ভাল লাগে। এতিয়া আমি অলপ 5 মিনিটমান ঢাকি থৈ দিওঁ। Yes. A few moments later. প্ৰায় সিজিছে আৰু দাইল সিজি গৈছে দেই। পানী ইমান নোলালে, ঠিকে আছে। পানী দি দিয়া অকণমান। দিব লাগিব আছে বেলেগ কৰিব, যিহেতু পানীৰ প্ৰাণীৰ প্ৰাণ, পানী অলপ দি লওঁ। টেষ্ট কৰিব দি থৈ আহোঁ। এই আমাৰ প্ৰায় হৈ গৈছে, অলপ জোলকৈ ৰাখিম। নিমখ জলকীয়াটো অলপ টেষ্ট কৰি চাওঁ। নাইচ, এভৰিথিং ডান। অ'কে, এতিয়া আলহী আৰু দেউতাৰ কাৰণে ভাত বাঢ়ি দিছো, যিহেতু আমাৰ ঘৰত মিস্ত্ৰী লগাই থৈছে। ওপৰত টিং বান্ধি আছে চাদৰ ওপৰত। Abin dapat dah. Nain dah tahu.
এয়া আমাৰ দেউতাই লগাই থৈছে ভোট জলকীয়া চাদৰ ওপৰত পকিছে আৰু তাৰপৰা চিনি এয়া গুটি ঢেৰ লাগি আছে আলহী সুধিছো কেনেকুৱা লাগিছে খাই ভাল লাগিছে এই জলকীয়া পকা জলকীয়া ভোট জলকীয়া কটি খাইছো এইয়া পচলা কল পচলা আৰু এইয়া মাংস কি বঢ়িয়া দাইলৰ লগত দিয়া আছে বৰ ভাল লাগিছে আমাৰ দেউতাই খাই আছে